এটা খুব মৰম লগা অনুভৱ, মাতৃত্ব হোৱাৰ এক গৌৰৱ আৰু লগতে এক সুকীয়া অনুভৱ। আপোনালোকলৈও আমাৰ চয়নিকাৰ প্ৰেগনেঞ্চি যাত্ৰাটো আমি অলপ চলপ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু ইয়াৰ আগদিনাখনৰ দৃশ্য, ডেলিভাৰী ডেট দিছিল তাই 12 মে' আৰু 11 মে'ত আমাক এডমিট কৰিব দিছিল। বাকী সকলোবিলাক ইমান জল্দা হৈ গৈছে যে আমি নিজেও মানে শ্বক হৈ গৈছোঁ আচলতে। আশা কৰোঁ আৰু ভাল লগা মুহূৰ্তটিত আপোনালোকেও আমাৰ লগ দিব। হাই গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকো সকলো ভালেই আছেনে? বৰ্তমান আমাৰো ভালে। আৰু ফাইনেলি এয়া চয়নিকা ফাইনেল দিনটো পালেহি, মানে ডেলিভাৰী ডেটটো। আৰু আমি এয়া যোৱাকালি হস্পিটেলত এডমিট মানে তাইক কৰাই দিছোঁ, কাৰণ যিহেতু চিজাৰিঙৰ ডেট আছে। গতিকে এইফালে এয়া ফেন চলি আছে, মানে গৰম পৰিছে আৰু যথেষ্টখিনি। এতিয়া এয়া ৰাতি প্ৰায় 8:30মান বজাত মানে যোৱাকালিৰ পৰা তাই অকণমান গাটো বেয়া কৰি আছিলে। সেইটো কাৰণে ভয়ো লাগিছিলে, যিহেতু অহা কালিলৈ ডেট দিছিলে, কিন্তু কিজান ক'ব নোৱাৰি নহয়। আৰু সঁচাকৈ আমি ভাবি থকাতে হ'ল। ইয়াৰ পিছদিনাখন দৃশ্য, ফাইনেলি আমাৰ মাজলৈ এটি ধুনীয়া কণমানি মৰম লগা আমাৰ বোমন আহিল। গতিকে চকু দেখিছেনে আপোনালোকে? মানে জন্ম হোৱা প্ৰায় 10 মিনিটমানৰ পাছৰ দৃশ্য এয়া দৃশ্য বোমন জন্ম হোৱাৰ পিছদিনাখন। ধুনীয়াকৈ তাক গা পা মোহাৰি মেলি দিলোঁ। দিয়াৰ পিছত এয়া মাকে খুৱাই দিলে। এতিয়া আকৌ চাগে শুব নেকি অলপ। ইমান ধুনীয়াকৈ আঙুলিকেইটা ভৰি হাতবিলাক মাৰি থাকে নহয়। আগতে বোলে ল'ৰা ছোৱালীয়ে কোনো কেইবাদিনলৈ ভালকৈ চকু নেমেলে, কিন্তু আজিকালি কি ক'ব, জন্ম হোৱা পিছদিনাখনেই চকু মেলিছে। সেয়া আপোনালোকক দেখাইছোৱে নহয়। বাৰু বাকী কি হয় আপোনালোকে ভিডিঅ'সমূহ এনেকৈ দেখি থাকিবলৈ পাব আৰু মোৰ ভিডিঅ'ত যিমানখিনি পাৰোঁ। যেতিয়া যাম আৰু ভিডিঅ' কৰি আপোনালোকক দেখাম কিমান ডাঙৰ হৈছে, কি কথা। আপোনালোকে আশীৰ্বাদ কৰিব, ভাল মানুহ হওক, ভালদৰে নিৰোগী হৈ থাকক, নহয় জানো? বাকী ভিডিঅ'সমূহ স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব দেই। ফাইনেলি গাইজ হস্পিটেলত 3 দিন থাকিলোঁ। থকাৰ পিছত এতিয়া আমি টালি টোপোলা লৈ আৰু এইফালে বোমনক লৈ ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ। ঘৰত ধুনীয়াকৈ জেঠাইকে ৱেলকাম কৰিবলৈ ৰৈ আছে। আপোনালোককো দেখাম অলপ চলপ ভিডিঅ'সমূহ। বাকী চাই থাককচোন শেষলৈকে ভিডিঅ'টি কি হয়। নতুন আলহী আগমনৰ জেঠাইকে বৰ ধুনীয়াকৈ ৱেলকাম কৰিলে। আপোনালোকে চাই কেনে পালে নিশ্চয় জনাব। সৰু সুৰাকৈ তাই যিমানখিনি পাৰিলে, যিহেতু মৰমৰ ভতিজাক। তেনেহ'লে গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।